নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আমিও বৰ্তমান ভালেই আছোঁ। বহুত দিনৰ মূৰত আজি এটি ভিডিঅ' বনাবলৈ লৈছোঁ। এয়া চাওক, মোৰ শহুৰ দেউতা পিছফালে বহাই লৈছোঁ আৰু এয়া মোৰ সৰু ননদ। মানুহজনে গাড়ী চলাই আছে, এয়া দেখিছে। তেখেতৰ আপোনালোকে হয়তো গম পাইছেই সকলোৱে, যিহেতু আমাৰ শাহুমা ইতিমধ্যে ঢুকাইছে আৰু আজি প্ৰায় 20 দিন পাৰ হৈ গ'ল তেওঁৰ। আৰু আজি আমি এঠাইলৈ যাবলৈ ওলাইছোঁ। সেয়া ক'ত গৈ আছোঁ আমি আপোনালোকক জনাই আছোঁ। ভিডিঅ'টি চাই থাকিবচোন। এয়া আমাৰ গাঁৱৰ ৰাস্তা। হাইৱেৰ পৰা প্ৰায় 9 কিলোমিটাৰমান আমাৰ এইপিনে ভিতৰলৈকে সোমাব লাগে। মাৰ শ্ৰাদ্ধ যিসকলে আহিছিলে এই ৰাস্তাটোৰে আহিছিলে। সকলোৰে কাৰণে এই ৰাস্তাটো বেছি ইজি হয় আৰু এইটোৱে ডাইৰেক্ট হাইৱে ওলাব পাৰি। আৰু এয়া চাওক, আমি এতিয়া হাইৱেত উঠিম, কিন্তু তাৰ আগতে দোকানত অকণমান সময়ৰ কাৰণে ৰখিব লাগিব। যিহেতু আমি একেবাৰে যোৱা ৰাতিৰ ভিতৰতে এই ডিচিশ্যনটো ল'লোঁ, সেইবাবে দুই এটা বস্তু আমি পাবলৈ অসুবিধা হৈছিলে। আৰু এয়া দৈ গাখীৰ আমাৰ ল'বলৈ থাকি গৈছিলে, সেয়া আৰু লাকিলি আমি পাই গ'লোঁ। আৰু এয়া দৈ গাখীৰখিনি আমি লৈ ল'লোঁ। আৰু আপোনালোকে হয়তো ভাবি আছে যে আমি ক'ত ওলাইছোঁ দৈ গাখীৰ লৈ এনেকৈ। একচুৱেলি আজি এটি বৰ সুন্দৰ দিন হয়, অশোক অষ্টমী, আৰু আজিৰ দিনতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহুতো লোকে আহে ব্ৰহ্মপুত্ৰৰ পাৰলৈ, য'ত অশ্বক্লান্ত দেৱালয় আছে। তাত আজি স্নান কৰে, বহু লোকে পিণ্ড দিবলৈ আহে আৰু বহু লোকে অস্থি বিসৰ্জনৰ কাৰণে আহে। আৰু আমিও আজি মাৰ অস্থি বিসৰ্জনৰ কাৰণে আমি অশ্বক্লান্তলৈ এতিয়া আহিছোঁ। আজি প্ৰায় 12 বছৰৰ মূৰত অশ্বক্লান্তলৈ মই আহিছোঁ। বিয়াৰ পিছত এবাৰ আহিছিলোঁ, তাৰপিছত বহু বছৰ অহা নাই। আৰু এয়া চাওক, ইয়াৰ পৰাই এতিয়া আৰম্ভ হৈ গৈছে, গাড়ী ইয়াতে ৰখাব লাগিব। তাৰমানে আমি ধৰক ইয়াৰ পৰা কমেও এতিয়া 1 কিলোমিটাৰৰো অলপ বেছি আমি খোজকাঢ়িব লাগিব। আমাৰ বাবে বাৰু কথা নাই, কিন্তু দেউতাৰ বাবে অলপ কষ্ট হ'ব। আৰু এইখন হৈছে আউনী আটী সত্ৰ, যিখন সত্ৰৰ বিষয়ে আমি সদায় পঢ়িছিলোঁ স্কুলত। আৰু এয়া সন্মুখত দেখিছোঁ, কিন্তু আমি এতিয়া যাব নোৱাৰোঁ। ককা নোৱাৰা হৈ গৈছে। দেউতাক দিগদাৰ হ'ব, দেউতাৰ কাৰণে। দেউতা নোৱাৰে ইমান খোজ কাঢ়িবৰ কাৰণে। ইয়াত আহি গম পালোঁ কেইবাটাও ঘাট আছে আৰু প্ৰথমতে বোলে ইয়াতে টিকট কৰি ল'ব লাগিব। সেইবাবে টিকট কৰি ল'লোঁ। 300 ল'লে টিকট। আৰু বিষ্ণুপথ বুলি যিটো ৰাস্তা আছে, সেই ৰাস্তাটোৰে আমি গ'লোঁ। ইয়াত ষ্টেপ আছে, ষ্টেপেৰে যাব লাগে। আৰু দেউতাক আমি লগত নানিলোঁ, কাৰণ দেউতাৰ যিহেতু ভৰিৰ বিষ, দেউতাৰ বাবে পচিবল নহয় ইয়ালৈ অহাটো। আৰু সেইবাবে দেউতাক দোকান এখনতে বহুৱাই থৈ আহিছোঁ। আৰু আমি এতিয়া গৈ আছোঁ লাহে লাহে নামিবলৈতো সহজেই, উঠিবলৈ যে কিমান কষ্ট হ'ব এতিয়া উভতি গ'লেহে গম পাম। আৰু এয়া চাওক, ৰাতিপুৱাতে তেওঁলোকে আহি ইতিমধ্যে বহুতে নিজৰ কাৰ্যসূচী কৰি উভতি গৈছে আৰু কিছুসকলৰ হৈ আছে, আৰু তেনেকৈ বহুতো যাত্ৰী আহিও আছে। আৰু এতিয়া আমি আমাৰ কাৰ্যসূচীখিনি কৰিবৰ বাবে আমি পুৰোহিতক বিচাৰি আছোঁ। আমাৰ ঘাটত আমি আমাৰ পুৰোহিতজনক নেপালোঁ, কাৰণ তেওঁ অন্য এটি ঘাটত আছে আৰু আমাৰ কাৰণে এতিয়া বৰ্তমান সম্ভৱ নাছিলে ইমান দূৰলৈ যোৱা। সেইবাবে আমি বেলেগ এজন পুৰোহিত ল'লোঁ। আৰু দেখি ভাল লাগিল যে আমি যিজন পুৰোহিত ল'লোঁ, সেইজন পুৰোহিত দিলীপ কুমাৰ শৰ্মা ননৰাৰ হয়। তেখেত আমাৰ ভাল চিনাকিয়ে হয়। চ' তেখেতকে আমি আমাৰ যিখিনি আমাৰ কাৰ্য আজি অস্থি বিসৰ্জনৰ সেই কামখিনি তেওঁৱে আমাক আগবঢ়াই লৈ গ'ল আৰু ধুনীয়াকৈ তেখেতে লগতে আৰু ভাল লাগিলে, শৰাইঘাট কলেজৰ প্ৰিন্সিপাল ছাৰকো আমাৰ লগতে একেলগে দুয়োকে পুৰোহিতজনে তেওঁলোকৰ নিজৰ নিজৰ মাকৰ অস্থি বিসৰ্জনৰ কাৰণে কাৰ্যখিনি কৰিলে। আৰু এয়া মাৰ অস্থি বিসৰ্জন ইতিমধ্যে হৈ গৈছে। মোৰ হাজবেণ্ডে কৰিলে আৰু মই পিছফালে আছোঁ, যিহেতু ভালকৈ মই ভিডিঅ'টি কৰিব পৰা নাই। সন্মুখত শিল আছে, পিছল শিল, পৰিবলৈ ভয়ো লাগে। আৰু বেকত থকা এজন মানুহ লাগে ইহঁতক, যিহেতু যোগাৰ পাতি কৰি দিব লাগে। মোৰো ইচ্ছা আছিলে স্নান কৰিবলৈ, কিন্তু যিহেতু ভিডিঅ' কৰিম বুলি ভাবিলোঁ আৰু নামি গ'লে ভিডিঅ'টো কোনে কৰিব।
আকৌ এতিয়া গা ধুই অহাৰ পিছত তেওঁলোকক কাপোৰ কানি যোগাৰ কৰি দিব লাগিব। সেইবাবে মই ভাবিলোঁ এইবাৰ মই নানামো, পিছলৈকে যদি কেতিয়াবা সুবিধা মিলে নিশ্চয় আহিবলৈ চেষ্টা কৰিম। আৰু লগতে আশা কৰিছোঁ, ভগৱানক প্ৰাৰ্থনা কৰিছোঁ, মায়ে য'ত আছে, যিখন পৃথিৱীতে আছে, তেওঁ যাতে ভালে ভালে থাকে, সেইটোৱে প্ৰাৰ্থনা মানে তেখেতক কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ কৰ্মখিনি শেষ হৈছে। তেওঁলোকে কাপোৰ কানিবোৰ পটাপট সলাই ল'লে আৰু আমি সোনকালে উভতিবলৈ চেষ্টা কৰিলোঁ, যিহেতু দেউতাক আমি বাহিৰত অকলে থৈছোঁ। আচল কষ্ট এইটোৱে, বাপৰে চিৰিকেইটা বহুত ওখ, বেলেঞ্চ নোহোৱা হৈ যায়। আৰু এতিয়া আমি মন্দিৰলৈ গৈ আছোঁ, যিটো মন্দিৰত পুৰোহিতজনে আমাক চাকি জ্বলাবলৈ কৈছিলে। স্নান কৰি উভতি আহি আমি মন্দিৰত আহিলোঁ, কিন্তু মই মন্দিৰত সোমোৱা নাই, মোৰ ননদগৰাকীকে মই পঠিয়াই দিলোঁ। আৰু তাৰ লগতে মোৰ ছোৱালীও গৈছে। মা ঢুকোৱাৰ যিহেতু এমাহ হোৱাই নাই, সেইবাবে আমি এবছৰলৈকে মন্দিৰত সোমাব নোৱাৰোঁ, এয়া সকলোৱে জানে আৰু এইটো নিয়ম হয়। গতিকে মই বাহিৰতে আছোঁ আৰু মোৰ ননদজনী গৈছে, প্ৰণীতা, আৰু মোৰ ছোৱালীজনী, সিহঁত দুজনী গৈছে। তাত যিহেতু চাকি জ্বলাবলৈ দিছে আমাক, তাত স্নান কৰি অহাৰ পাছত, গতিকে সেইখিনি কৰ্ম কৰি ল'লে আৰু আমাৰ শেষ আৰু আজিৰ পৰ্বখিনি। অশ্বমেধ যজ্ঞৰ ঘোঁৰাটো যেতিয়া এৰি দিছিলে, সেই ঘোঁৰাটো আহি এই ঠাইখিনিতে জিৰণি লৈছিলে আৰু সেইবাবে এই ঠাইডোখৰক অশ্বক্লান্ত বুলি কোৱা হয়। আৰু এই অশ্বক্লান্তৰ কাষতে থকা এই মন্দিৰটো বহুত পুৰণি আৰু ঐতিহাসিক হয়, যিটো মন্দিৰক অনন্ত নাৰায়ণ মন্দিৰ বুলি কোৱা হয়। আৰু ইয়াৰ বহুতো ঐতিহাসিক কিছু হিষ্ট্ৰী আছে, যিবোৰ হিষ্ট্ৰী আমি ইয়াতে থকা কিতাপবোৰ পঢ়িলে হয়তো আমি জানিব পাৰিম। মন্দিৰটো দেখি ভক্তিভাৱ জাগি গ'ল কাৰণে আমি তিনিওজনীয়ে ফটোকে অলপ তুলি ল'লোঁ। আৰু এয়া মন্দিৰৰ পৰা আমি ওলাই আহিলোঁ। ওলাই আহি দেখিলোঁ দেউতাই ইতিমধ্যে কিতাপ কিনি লৈ পঢ়িবলৈ আৰম্ভ কৰিলে। দেউতাই বহুত ভাল পায় এনেকুৱা হিষ্টৰিকেল কিতাপবোৰ পঢ়িবৰ বাবে। আৰু আমি অলপমান ৰুটি তৰকাৰী এনেকুৱাকৈ খাই লৈছোঁ, যিহেতু আমি ৰাতিপুৱা 7টা বজাতেই ওলাইছোঁ আৰু আমি একো খোৱা নাছিলোঁ। আৰু এতিয়া যিহেতু ঘৰ উভতিব লাগিব, ঘৰলৈ গৈ ভাতো বনাব লাগিব, 11:30 ইয়াতেই বাজিলে। চ' আজি ভিডিঅ'টি ইমানতে শেষ কৰিম আৰু বেছি দীঘলীয়া নকৰোঁ। এই ভিডিঅ'টি মই আমাৰ মাৰ অস্থি বিসৰ্জনৰ স্মৃতি হিচাপে আমি ৰাখি থৈ দিলোঁ, কেতিয়াবা মাজে মাজে আমি চাব পাৰিম। গতিকে আপোনালোকক আকৌ কেতিয়াবা লগ পাম মোৰ নেক্সট ভিডিঅ'ৰ সৈতে। অলপ পলম হ'ব ভিডিঅ' দিওঁতে, গতিকে বেয়া নাপাব, আকৌ লগ পাই আছোঁ আপোনালোকক।